চৰচাপৰি লাইভৰ দৰ্শকসকল অতি দুখেৰে জনাব বিচাৰিছোঁ বটদ্ৰৱাৰ শ্ৰী শ্ৰী নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ দেৱানন্দ দেৱগোস্বামীৰ মৃত্যু হৈছে। শনিবাৰ অৰ্থাৎ 23 মাৰ্চ তাৰিখে সন্ধিয়াৰ ভাগত তেখেতৰ মৃত্যু হয় আৰু মৃত্যুৰ দুদিন পূৰ্বে আমি তেখেতক সাক্ষাৎ কৰিছিলোঁ আৰু আগন্তুক দৌল উৎসৱৰ বিষয়ে কিছু কথা পাতিছিলোঁ। আহক সেই কথোপকথনৰ কিছু অংশ শুনো। এইগৰাকী দেৱানন্দ দেৱগোস্বামীৰ মৃত্যুত সমগ্ৰ নগাঁও জিলাখনতে এক অপূৰণীয় ক্ষতি হিচাপে বিবেচিত হৈছে, কিয়নো শংকৰী কলা কৃষ্টিৰ সাধক আছিল এইগৰাকী বৰেণ্য ব্যক্তি ৭২ বছৰীয়া দেৱানন্দ দেৱগোস্বামী। তেখেতে অনেক সময়ত অনেক সাক্ষাৎকাৰ প্ৰদান কৰিছে, কিন্তু দৰ্শকসকল বৰ্তমান আপুনি যিটো সাক্ষাৎকাৰ শুনিব তেওঁৰ জীৱনৰ এইটোৱেই অন্তিমটো সাক্ষাৎকাৰ আছিল। আমাৰ মাজত আছে দেৱানন্দ দেৱগোস্বামী দেৱ। তেখেত নৰুৱা সত্ৰৰ সত্ৰাধিকাৰ আৰু বটদ্ৰৱা থান পৰিচালনা সমিতিৰ উপসভাপতি। আমি তেখেতৰ পৰা বটদ্ৰৱাত দৌল উৎসৱৰ যি পৰম্পৰা এই সম্পৰ্কে তেখেত জ্ঞাত। আজি বহু বছৰ ধৰি তেখেত ওতঃপ্ৰোতভাৱে জড়িত হৈ আছে কায়িকভাৱে। আমি তেখেতক আমাৰ অনুষ্ঠানলৈ স্বাগতম জনাইছোঁ আৰু আপোনাৰ পৰা আমি অকণমান জানিব বিচাৰিছোঁ। হয় আমাৰ গুৰুজনাই 21 বছৰ বয়সত ভকতসকলৰ আহ্বান ক্ৰমে কৃষ্ণৰ লীলা এক অংশ ফল্গু উৎসৱ, এই ফল্গু উৎসৱ বটদ্ৰৱাত তেওঁ প্ৰথম আৰম্ভ কৰিছিল। বৈষ্ণৱ পৰম্পৰাৰ সৈতে অসমত তেওঁৰ সেই 21 বছৰ বয়সতে প্ৰথম আৰম্ভ কৰিছিল। এই বৰদোৱাৰ পৰম্পৰাত যিদিনাখন পূৰ্ণিমাৰ আগদিনাখন গন্ধোৎসৱ বুলি কোৱা হয়, সেইদিনাখন কৃষ্ণ গোসাঁইক কীৰ্তন ঘৰৰ ভিতৰৰ পৰা গায়ন বায়ন আৰতি উৰুলি মংগল ধ্বনিৰে সৈতে গোৱা বোৱা কৰি বাইৰে হোৱা দেশ হৈ এই গীতজনৰ সৈতে বাহিৰলৈ উলিয়াই অনা হয় আৰু অস্থায়ী বেদীত স্থাপন কৰি নোৱাই ধুৱাই নতুন বস্ত্ৰ পৰিধান কৰি কৃষ্ণ গোসাঁই বেদী স্থাপন কৰাৰ পিছতে ৰাম ধেমালি পৰিৱেশন কৰা হয়। তাত গায়ন বায়নে ভৰি মানেৰে সৈতে এই গীতজন ৰাম ধেমালি পৰিৱেশন কৰি কৃষ্ণ গোসাঁই বেদীত বহোৱাৰ পিছত গোটেই উৰেই ৰাতি সেই স্থানত ভকত বৈষ্ণৱ গোপিনীসকলে নামেৰে সৈতে সময়বিলাক অতিবাহিত কৰে। সেইদিনাখন গন্ধোৎসৱ এনেকেই চলি থাকিব। পিছদিনাখন পূৰ্ণিমাৰ দিনা আমাৰ থানৰ যি সত্ৰৰ যি 14 প্ৰসংগ, এই 14 প্ৰসংগৰ মাজতে দুপৰীয়া 2 বজাৰ লগে লগে পুনৰ গায়ন বায়নে সেই কৃষ্ণ গোসাঁই বেদীৰ পৰা নমাই আকৌ স্নান কৰি নতুন বস্ত্ৰ আগদিনা দিয়া বস্ত্ৰ পৰিধান সলকাই নতুন বস্ত্ৰ পৰিধান কৰাই সেইদিনাখন কৰত গন্ধবিধি এই গীতজনৰ সৈতে গায়ন বায়নে গোৱা বোৱা কৰে আৰু তেতিয়াই ন ধেমালিও পৰিৱেশন কৰা হয়। বিভিন্ন গীত মাত আয়তী উৰুলি মংগল ধ্বনি ভকত বৈষ্ণৱৰ খোলতালৰ ধ্বনিৰে মুখৰিত কৰি আৰু সেইদিনাখন দুপৰীয়া স্নান কাৰ্যৰ অন্তত কৃষ্ণ গোসাঁইৰ চৰণত শিৰত ফাকু দিয়া হয় আৰু লগতে এটা বিশেষ তেল তৈয়াৰ কৰি গণ তেল, যিটো গণ গাঠিয়ন পিৰিকা ফুল মিঠিগুটিৰ সৈতে তৈয়াৰী এটি সুগন্ধি তেল প্ৰভু ভগৱন্তৰ শিৰত দিয়া হয় আৰু এই তেল আৰু গোসাঁই মূৰত দিয়া ফাকু তাৰ পিছৰ পৰাই ভকতসকলে গোপিনীসকলে নিৰ্মালী হিচাপে এইবিলাক সংগ্ৰহ কৰে, গৃহলৈ লৈ যায় বৰ ভক্তিভাৱেৰে। এনেকেই পূৰ্ণিমাৰ উৎসৱটো পাৰ হয়। উৰে ৰাতি তাত বিভিন্ন নামতি দলে নাম পৰিৱেশন কৰিব আৰু পূৰ্ণিমাৰ উৎসৱটো এনেকৈ পাৰ কৰা হয়। আৰু পূৰ্ণিমাৰ পিছদিনাখন গোসাঁই ফুৰোৱা উৎসৱ, সেইদিনাখন 14 প্ৰসংগৰ মাজতে সুসজ্জিত ৰথত গায়ন বায়ন আৰতি উৰুলি বিভিন্ন সাংস্কৃতিক শোভাযাত্ৰাৰ সৈতে কৃষ্ণ গোসাঁইক পুনৰ নতুন বস্ত্ৰ পৰিধান কৰাই দেশ হৈ নন্দেৰ কালা দৌলৰ ওপৰে এই গীতজনৰ সৈতে
গোৱা বোৱা কৰি পেলাই থান বাউণ্ডৰীৰ ভিতৰৰ পৰা উলিয়াই লৈ যোৱা হয় আৰু যাওঁতে বাটত ৰুক্মিণী হৰণ হওক অন্যান্য নাটৰ গীত পৰিৱেশন কৰে। নামতি দল, বিভিন্ন শোভাযাত্ৰাকাৰী সাংস্কৃতিক দলসমূহে তেওঁলোকৰ সেই সমলসমূহ পৰিৱেশন কৰি দুই সত্ৰ পৰিৱেশন কৰি দৌল মন্দিৰত 7 পাক ঘূৰাব আৰু তাৰপিছত দুইফালৰ সত্ৰাধিকাৰৰ গৃহত প্ৰৱেশ কৰাই নিশা 9 মান বজাৰ ভিতৰত গোটেই পৰিভ্ৰমণৰ অন্তত আহি পুনৰ কীৰ্তনঘৰত প্ৰৱেশ কৰাই আৰু সেই প্ৰৱেশ কৰাতে আমাৰ দৌল উৎসৱৰ সমাপ্তি হ'ব ধৰ্মীয় কাৰ্যসূচী। এই হ'ল বৰদোৱাৰ পৰম্পৰাৰ যিটো চলি আছে সেইটো আজিকো প্ৰতি চলি আছে আৰু এইখিনি বস্তু গুৰুজনে দি থৈ যোৱা যদিও কিন্তু 140 বছৰ কাল বৰদোৱা হাবিৰ মাজত আছিল। বৰদোৱাৰ হাবিৰ মাজত থকাৰ কাৰণে পুনৰ যেতিয়া বৰদোৱা উদ্ধাৰ কৰিছিল 1656 খ্ৰীষ্টাব্দত আই কনকলতা দামোদৰ আটাই, তেতিয়াৰ দিনৰ পৰা অবিৰতভাৱে কোনো বৰ্ষ এই দৌল উৎসৱ উদযাপন নকৰাকৈ 1656 খ্ৰীষ্টাব্দৰ পৰা আজি 2024লৈকে পৰ্যায়ক্ৰমে প্ৰতি বৰ্ষত এইটো উৎসৱ পালন কৰি অহা হৈছে। হয়, আপুনিতো দেখিয়ে আহিছে, আপুনি সৰুৰ পৰাই দেখি আহিছে এই উৎসৱভাগ। আপুনি এতিয়া আমাৰ ভাৰতবৰ্ষৰ মূল যি দৌল উৎসৱ আৰু আমাৰ অসমীয়া যিটো শংকৰদেৱে যিটো পৰিৱৰ্তন কৰি পেলাই ৰাইজৰ মাজলৈ এৰিলে, তাৰ মাজত কি পাৰ্থক্য আছে? আমাৰ গুৰুজনৰ লক্ষ্য উদ্দেশ্য এটাই আছিল যে কৃষ্ণস্থ ভগৱান গীতাৰ সেই সৰ্বধৰ্ম পৰিত্যাজ্য মামেকং শৰণং ব্ৰজ, তাৰমানে সকলো বাদ দিয়া ঈশ্বৰৰ আশ্ৰয় লোৱা। সেইটোকে গুৰুজনে ভাগৱতক সৰগত কৰি একশৰণ ভাগৱতী ধৰ্ম, একশৰণ হৰিনাম ধৰ্ম প্ৰচাৰ কৰিলে আৰু সেই ধৰ্ম প্ৰচাৰৰ আহিলা হিচাপে তেওঁ যিমানবিলাক সংযোগ কৰিছিল প্ৰতিটো কথাতে গীত, পদ, নাট, ভাওনা, কাব্য, আপোনাৰ সাহিত্য সকলোতে তেওঁৰ এটাই কথা যে কেৱল ঈশ্বৰমুখী হোৱা আৰু সেই কথাটোকে এই দৌল উৎসৱতো প্ৰযোজ্য যে কৃষ্ণ গোসাঁইক লৈ ইয়াত ৰাধাৰ স্থান নাই, কৃষ্ণ গোসাঁইক লৈ আমি দৌল উৎসৱ পাতিছোঁ আৰু সৰ্বভাৰতীয় যি দৌল উৎসৱ তাত সৰ্বভাৰতীয় যিবিলাক কথা তাৰ লগত আমাৰ বৈষ্ণৱ পৰম্পৰাৰ মিল নাই। বৈষ্ণৱ পৰম্পৰাত কেৱল ভগৱান আৰু সৰ্বভাৰতীয় ক্ষেত্ৰত হিৰণ্যকশিপুৰ ভগ্নী হেলিকাকো টানি আনিছে। আমাৰ ইয়াত সেইটো নহয়। ফল্গু উৎসৱ এটি এনে উৎসৱ যিটো নেকি বসন্তৰ পৰিভৰ ফাগুন আৰু চ'ত মাহত, গতিকে ফল্গু পূৰ্ণিমাটো কেতিয়াবা ফাগুনত পৰে, কেতিয়াবা চ'তত পৰে। গতিকে সেই ফল্গু উৎসৱটোহে তেওঁ গুৰুজনে এই বসন্তৰ যাতে আক্ৰমণৰ পৰা পৰিত্ৰাণ পায় তাতো বিজ্ঞানৰ কথা আছে। যি আবিৰ আমি ব্যৱহাৰ কৰোঁ এই আবিৰ কিন্তু বসন্তৰ প্ৰতিষেধক, কিন্তু আজিৰ যি আবিৰ এই আবিৰ সানিলে মানুহৰ নিৰোগী লোকো ৰোগীহে হ'ব। কিন্তু তেতিয়াৰ যিটো খেতি কৰি যিটো গছৰ হেৰিৰ পৰা তৈয়াৰ কৰিছিল, যিটো আজি হাৰ্বেল বুলি পেলাই কোৱা হয়, সেইখিনি কৰিছিল বিজ্ঞানসন্মতভাৱে। তাৰমানে এই দৌল উৎসৱে আমাৰ ভাষা, ধৰ্ম, সকলো জাতি উপজাতিক একত্ৰ কৰা, সকলোৱে এক হৈ ঈশ্বৰ মানে স্মৰণ কৰা, ঈশ্বৰৰ প্ৰতি ধাবিত হোৱাৰ প্ৰয়াস কৰা, মানে ইনডাইৰেক্টলি এই কথাটো গুৰুজনে এই উৎসৱৰ জৰিয়তে সকলো এক কৰি ঈশ্বৰমুখী কৰাৰ প্ৰয়াস কৰিছিল। লক্ষ্যটো ৰাখিছিল যে ফল্গু উৎসৱ। এইখিনিতে আপুনি যিহেতু ক'লে আগতে প্ৰাকৃতিকভাৱে ৰং তৈয়াৰ কৰিছিল, এই পৰম্পৰাটো এতিয়া বৰ্তমান আছেনে? আৰু কেনেধৰণে ৰং, হেঙুন, হাইতাল বা এনেকুৱা ধৰণৰ বহমথুৰি এনেকুৱা ধৰণৰ কৰিছিল নেকি? আমাৰ যিটো ফাকু ব্যৱহাৰ কৰা হয় এইটো এটা খেতি কৰিছিল তাহানি, আজি কিন্তু পাবলৈ নাই। আমি বহুত যত্ন কৰি আজিৰ পৰা প্ৰায় 10-12 বছৰৰ পৰা এই আবিৰটো বিচাৰিছোঁ, নাপাওঁ। এটা খেতি কৰে, সেই খেতিটো হ'ল কেৰেলোৱা আলু বুলি কয়। এই কেৰেলোৱা আলুটো খেতি কৰে, যেনেকৈ আমাৰ গৰীয়া আলু, মিঠা আলু তেনেকুৱা এবিধ খেতি হয় আৰু সেইটো ফাগুন হোৱাৰ আগতে সেইটো খান্দে।
খান্দি পেলাই ৰ'দত শুকুৱাৰ পিছত ভোলৰ ডিমটো যেনেকৈ কোবাই দিলে ভিতৰত তাৰ গুটিটোৰ শব্দ হয়, ঠিক তেনেকৈ সেই আলুটো শুকুৱাৰ পিছত তাৰ বাকলিৰ পৰা সেই পদাৰ্থখিনি আঁতৰি আহি ভিতৰতে থাকে আৰু সেইখিনি কাটি পেলাই সেইখিনি বাহিৰ কৰি ৰ'দত শুকুৱাই তাৰ ৰংটো হ'ল গুলপীয়া। গতিকে সেই দ্ৰব্যটোৱে শৰীৰত লাগিলে বসন্তৰ প্ৰতিষেধক হিচাপে ব্যৱহাৰ কৰা হয়, বুজিছেনে? কিন্তু আজিতো আৰু সেইটো বস্তু নাই, পাবলৈ নাই, বিলুপ্ত হৈ গৈছে। যেনেকৈ আৰু আমি গণ তেল তৈয়াৰ কৰোঁ, গণ গাঠিয়ন, পিৰিকা ফুল, মিঠি গুটি এনেকৈ পেলাই মিলাই যিটো কৰোঁ, আজি পিৰিকা ফুল পাবলৈ নাই। যিটো তেল গণ তেল বুলি কোৱা হয়, তেলটো গোঁসাই মূৰত দিয়া হয়, সেই তেল ইয়াত যেতিয়া বটলটো খুলিম, ইয়াৰ আশে পাশে মানুহে গম পাব যে বৰ সুন্দৰ এটা ঘ্ৰাণ পায়। তাকে লৈ গণ উৎসৱ গণ তেলসমূহৰ। ঠিক আছে, আপোনাক ইমানখিনি কোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। আৰু এটা লগতে কথা কওঁ, আমি দেখিছোঁ আমাৰ যি তীৰ্থস্থানসমূহ আছে, পোৱামক্কাই হওক বা আমাৰ কামাখ্যা মন্দিৰেই হওক বা দেৱালয়সমূহ হওক, বহুত বিদেশৰ বা বিদেশৰ মুনিসকল বা সন্যাসীসকল ইয়ালৈ আহে নেকি, বা আপুনি পাইছে নেকি তেনেকুৱা দেশ বিদেশৰ? তাৰমানে ঘটনাটো হৈছে, আপুনি জানে যে এইটো এটা সৰ্বভাৰতীয় উৎসৱ। প্ৰতিজন মই বা আপুনি আপোনাৰ নিজৰ ক্ষেত্ৰ এৰি পেলাই এই উৎসৱটোত পিঠি দি আপুনি যোৱাৰ নিশ্চয় প্ৰয়াস নকৰিব। ঠিক তেনেধৰণে যিমান আনে ভাবে যে ইয়াত বহুত লোক বাহিৰৰ পৰা আহিব পাৰে, আহে, কিন্তু তেখেতসকলৰ নিজস্ব সেই স্থানখনত য'ত মঠ মন্দিৰ বা য'ত তেওঁলোকে এই উৎসৱটো উদযাপন কৰে, সেইটো ত্যাগ কৰি অহাটো সমীচীন নহয়। গতিকে তাৰ মাজতে নোহোৱাকৈ নথকা নহয়, আহে বহু লোক। আমি বিদেশৰ পৰা বিশেষভাৱে এই দৌল উৎসৱলৈ বুলি অহা আমি লগ পাইছোঁ। আৰু এই ক্ষেত্ৰত এই বৰ্ষৰ যে নহ'ব, সেই বৰ্ষটো হ'ব। কিন্তু যেনেধৰণে এটা নিৰ্দিষ্ট দিনত কিবা এটা অনুষ্ঠান পাতিলে যেনেকৈ ভকত বা ৰাইজৰ সমাগম হয়, কিন্তু দৌল উৎসৱত বাহিৰৰ সেই সমাগমটো খুব কম হয়, কাৰণ এইটো বৈষ্ণৱ পৰম্পৰা আৰু সেইটো হ'ল সৰ্বভাৰতীয় পৰম্পৰা। তেওঁলোকে তেওঁলোকৰ সেই উৎসৱটো ত্যাগ কৰি বা এৰি থৈ নাহে, তথাপি দুই এজন আহে। ইমানখিনি কথা কোৱাৰ বাবে আপোনাক ধন্যবাদ জনালোঁ। এই সাক্ষাৎকাৰটি শুনি যদি আপুনি ভাল পালে, তেন্তে আমাৰ এই চৰ চাপৰি লাইভ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু এই ভিডিঅ'টি আনলৈও শ্বেয়াৰ কৰিবলৈ নাপাহৰিব।